অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল। অসম চৰকাৰে 2024-25 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহক লৈ বৃহৎ ঘোষণা কৰিছে। 1250 কোটি টকা ব্যয়েৰে 5000 মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ যি মাননি বৃদ্ধিৰ দাবী আছিল, সেই বৃহৎ ঘোষণা কৰা নাই অসম চৰকাৰে। এইবাৰো আমাৰ ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী, সহায়িকা, মিনি কৰ্মীসকল বঞ্চিত হ'ব লগা হৈছে। অকল মাত্ৰ 5000 মডেল অংগনবাদী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে 1250 কোটি টকাৰে। কিন্তু ৰাজ্যৰ এই দুৰ্ভগীয়া মহিলা অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ আছে, এই কৰ্মীসকলক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে বা কোনো ধৰণৰ ঘোষণা নকৰিলে, বৃহৎ ঘোষণা নকৰিলে। অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা এইসকল কৰ্মী, সহায়িকাই বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰবল দাবী আছিল যে অংগনবাদী কেন্দ্ৰসমূহৰ কৰ্মী, সহায়িকা, মিনি কৰ্মীসকলৰ যি মাননি, সেই মাননিৰ সলনি মজুৰি দিব লাগে, 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিব লাগে, চৰকাৰীকৰণ কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে একো এটা নিদিলে এইবাৰ অংগনবাদী কৰ্মী, সহায়িকাক। নতুন আঁচনিলৈ, সেই আঁচনিখন হৈছে শিশুৰ উজ্জ্বল ভৱিষ্যতৰ বাবে। মহাশয়, ইতিমধ্যে আমি 5000টা অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ বাটত আছে আৰু এই বৰ্ষত আমি 1250 কোটি টকা ব্যয়েৰে আন 5000টা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাম হাতত ল'ম।